সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ ৰাজ্য চৰকাৰক ভৰ্ৎসনা বিৰোধী দলৰ বিৰোধীৰ অভিযোগ ৰাজ্য চৰকাৰে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। পঞ্চায়তসমূহৰ লুণ্ঠনৰ বাট মুকলি কৰিছে। ৰাজ্যত সঁচাকৈয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বগৈনে? আজি হ'ব, কালি হ'ব, 2 মাহ পিছত হ'ব, কিবা এটা কওক, কিন্তু তেওঁলোকে একোকে ক'ব বিচৰা নাই। আৰু যাৰ কাৰণে আমি এটা ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰে নিৰ্বাচনটো নাপাতে নেকি। তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই আৰু অসম তথা অসমীয়াৰ স্বাভিমান আৰু অধিকাৰক বন্ধকত থৈ তেওঁলোকে ক্ষমতা চলাই আছে। গতিকে বৰ্তমান তেওঁলোকে চৰকাৰে ভাবিছে যে এই মুহূৰ্তত যদি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে বিজেপি দলে বেয়াকেই তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ'ব লাগিব আৰু সেইকাৰণেই তেওঁলোকে আচলতে পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাই। ৰাজ্য চৰকাৰে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাক লৈ এনেদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল বিৰোধী দল। কংগ্ৰেছে বিধায়িকা নন্দিতা দাসৰ অভিযোগ ৰাজ্য চৰকাৰে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হ'ব কাৰণ ৰাইজে বিচাৰে যে গাঁও পঞ্চায়ত লেভেলত গণতান্ত্ৰিকভাৱে ৰাইজে নিৰ্বাচিত প্ৰতিনিধিয়ে যাতে সমাজৰ কামবিলাক কৰিব পাৰে ৰাইজে বিচাৰে। কিন্তু যদি নিৰ্বাচনটো নহয় তেতিয়াহ'লে সেই কেন্দ্ৰত ক্ষমতাটো কেন্দ্ৰীভূত হৈ থাকিব, চেণ্ট্ৰেলত থাকিব, মানে বিষয়াসকলৰ ওপৰত সম্পূৰ্ণ ক্ষমতাবোৰ থাকিব, মন্ত্ৰী আমোলাৰ ওপৰত ক্ষমতাবোৰ থাকিব। ইফালে AIUDF বিধায়ক আমিনুল ইছলামৰ মতে চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰি পঞ্চায়তসমূহত লুণ্ঠনৰ বাট মুকলি কৰি দিছে। পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈ গৈছে। এতিয়া যদি আৰু 6 মাহ 1 বছৰ যদি নিৰ্বাচন অনুষ্ঠিত নকৰে, এই মাজৰ এইটো সময়ত যিমান আঁচনি ৰূপায়ণ হ'ব তাত হয়তো আমাৰ একাংশ বিষয়া কৰ্মচাৰী আৰু দালাল প্ৰকৃতিৰ লোকে তেওঁলোকে লুটিপুটি খাব, কাৰণ তাত নিয়ন্ত্ৰণ কৰিবলৈ কোনো জনপ্ৰতিনিধি তাত নাথাকিব। আৰু ইতিমধ্যে আৰম্ভ হ'লেই আমি দেখিছোঁ যে পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল উকলি যোৱাৰ পিছত বিভিন্ন ব্লক পঞ্চায়ত জিলা পৰিষদবিলাকত একাংশ দালাল প্ৰকৃতিৰ লোকে তেওঁলোকে বিজেপিৰ কৰ্মী নাম দি সোমাই পৰিছে আৰু তেওঁলোকে দাবী ধমকি দি ইতিমধ্যে তেওঁলোকে আঁচনিৰ ধনবিলাক ওলাই তেওঁলোকে দুৰ্নীতি আৰম্ভ কৰিয়েই দিছে। উল্লেখযোগ্য যে মূলতঃ NRC উন্নীতকৰণৰ নামত ৰাজ্য প্ৰশাসনৰ বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰী জড়িত থকাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হলঠেকত পৰিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যিক নিৰ্বাচন আয়োগ। ইফালে গৰিষ্ঠ সংখ্যক জিলা উপায়ুক্তই NRC কামৰ হেতু নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্যৰ সহযোগত ধ্ৰুৱজ্যোতি বৰুৱা, আছাম টক্স।